ওয়েলকাম ব্যাক টু মাই পংকজ ব্লগ। আজি বহুত এটা সুন্দৰ টপিক লৈ কিনে আপোনালোকৰ মাজত আহি থিয় হৈছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, কিবা এটা কামত বিজি আছিলোঁ। যাৰ বিনিময়ত যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই আছে সকলোবিলাককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ, যিটো টপিক লৈ আহিছোঁ, এই টপিকটো বহুত গুৰুত্বপূৰ্ণ আৰু বহুত মূল্যৱান হয়। বলক আমি বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। যে সকলো অভিভাৱকৰ সকলো গাৰ্জেনৰ মনত এটাই প্ৰশ্ন যে আমি ল'ৰা ছোৱালীক কেনেধৰণে কি কৰিম, ভাল কৰিম। ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'বই, কিন্তু ভাল কেনেধৰণে কৰিম। আৰু ভাল কৰিবৰ কাৰণে সকলোৰে মনত এটাই প্ৰশ্ন থাকে যে আমি ভাল এখন স্কুলত দিওঁ নেকি, যেনেকৈ নাৰ্চাৰী হওক, শংকৰদেৱ শিশু নিকেতন হওক বা যিকোনো এনেধৰণে স্কুলত, বা আমি পৰিৱেশটো সলাই লওঁ নেকি, তেতিয়াহ'লে ল'ৰা ছোৱালী অলপ ভাল হৈ যাব। এইটো পৰিৱেশত নাই, বেলেগ পৰিৱেশত গ'লে ভাল হৈ যাব। বা এজন ভাল শিক্ষকৰ ওচৰত দিওঁ নেকি, টিউশ্যন দিওঁ নেকি, তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে ভাল ধৰণে পঢ়া শুনা কৰি কিনে অলপ ভাল হৈ যাব। এনেকুৱা ধৰণৰ নানান ধৰণৰ আমি কি আমাৰ হাতত বহুত ধৰণৰ কুৱেশ্যন আহে। আৰু কুৱেশ্যনবিলাকৰ এনচাৰ আমি বিচাৰোঁতে বিচাৰোঁতে আমাৰ সময় পাৰ হৈ গুচি যায়। কিন্তু এনচাৰবিলাক আমাৰ হাততে থাকে, আমি কিন্তু কি হ'ব নোৱাৰোঁ, বিচাৰি উলিয়াই ল'ব নোৱাৰোঁ। যাৰ বিনিময়ত আহক আজি আৰু মনত হয় যে ভাল সংগ পালে ল'ৰা ছোৱালী ভাল হ'ব নেকি, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকে। ইয়াৰ আগতে মই এটা কথা ক'লোঁ, প্ৰথমতে অভিভাৱকসকল সতৰ্ক হ'ব লাগে। প্ৰথমতে অভিভাৱকে সতৰ্ক হ'ব লাগে, তাৰপিছতহে আমি ল'ৰা ছোৱালীক সতৰ্ক কৰিব পাৰিম। যদি অভিভাৱক সতৰ্ক নাথাকে, তেতিয়া ল'ৰা ছোৱালী সতৰ্ক নাথাকে। কিহৰ কাৰণে? যে প্ৰতিদিনে যদি এখন ঘৰত ল'ৰা ছোৱালীৰ আগত পঢ়িবৰ সময়ত হওক, খাবৰ সময়ত হওক, কি হয়, গালি গালাজ আৰম্ভ কৰে, কঠোৰ মাত দি কিনে, বেয়া শব্দ ব্যৱহাৰ কৰি কিনে ল'ৰা ছোৱালীৰ আগত গালি পাৰিব ধৰে। আৰু যদি ল'ৰা ছোৱালীৰ আগত কি হয়, নিচাযুক্ত দ্ৰব্য সেৱন কৰি থাকে, তেতিয়া ল'ৰা ছোৱালীবিলাকে কি হ'ব, সেইবিলাক যিটো লাইন লৈ গৈছে অভিভাৱকে, তাৰ পাছে কি হ'ব, সন্তানে গৈ থাকিব। সেইকাৰণে প্ৰতিটো মুহূৰ্তত, প্ৰতিটো সময়তে সন্তান থকা ঠাইখিনিত কেতিয়াও কি কৰিব নালাগে, অভিভাৱকসকলে এনেকুৱা ধৰণৰ বেয়া ৱৰ্ড ব্যৱহাৰ কৰিব নালাগে, গালি গালাজ পাৰিব নালাগে। তাৰপিছত কোনো নিচাযুক্ত দ্ৰব্য খাই যদিও আঁতৰত গৈ কিনে খাই আহিব লাগে। আৰু কঠোৰ মাত সন্তানৰ আগত কি কৰিব নালাগে, ক'ব নালাগে। আৰু এইবিলাক কোৱাৰ পিছত সিহঁতে কি হয়, মাইণ্ডবিলাক সিহঁতৰ ডাইভাৰ্ট হৈ যায়। আৰু সিহঁতে তেতিয়া ভাবে আমাৰ দেউতাই কৈ আছে, আমাৰ মায়ে কৈ আছে, খুৰাই কৈ আছে, গতিকে আমি ক'লেনো কি অসুবিধা হ'ব। তেতিয়া সেই ল'ৰা ছোৱালীবিলাকৰ কি হ'ব, সেনেধৰণে ক'বৰ কাৰণে আগবাঢ়ি যাব। যেনেকৈ আমি ৰজা আৰু ভাটৌ চৰাই এটা কাহিনী পঢ়িছিলোঁ। এটা ভাটৌ চৰাই কি কৈছিল যে ধৰ মাৰ। আৰু এটা ভাটৌ চৰাই কি কৈছিল, আহক বহক। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ, যে য'ত ভাল সংগ থাকিব তাত ভাল হৈ যাব, য'ত বেয়া সংগ থাকিব তাত বেয়া হৈ যাব। সেইটোতো ঠিক ৰাইট, কিন্তু আমাৰ ভাল সংগ বেয়া সংগ আমাৰ আচল ঘৰখন। যদি আমি ঘৰখনত প্ৰতিটো মুহূৰ্ততে যদি আমি ভাল সংগ দি থাকোঁ, গালি গালাজ এইবিলাক ব্যৱহাৰ নকৰোঁ, প্ৰতিটো মুহূৰ্ততে আমি ভাল কথা আলোচনা কৰি থাকোঁ, তেতিয়া সন্তানে আমাৰ ভাল কথাই অনুসৰণ কৰি যাব। আৰু যদি আমি বেয়া কথা ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে সন্তানে আমাক বেয়া কথাই শুনি কিনে যাব। আৰু সন্তানক কেতিয়াও লোভ নিদিব। সন্তানক লোভ দিয়া আচল আমি সকলোতকৈ ডাঙৰ ভুল কৰোঁ, আমি এইটো লোভ, যে এইবাৰ যদি তুমি ভাল ধৰণে পাছ কৰা, তেতিয়াহ'লে তোমাক কি দিম, মই এটা মোবাইল দিম। এইবাৰ যদি পাছ কৰা, তোমাক কি দিম, এখন চাইকেল দিম। এইবাৰ যদি পাছ কৰা, তুমি ফাৰ্ষ্ট ডিভিজনহে পাছ কৰা, তোমাক কি দিম, এনেকুৱা ধৰণৰ এটা গিফ্ট দিম। নানান ধৰণৰ আমি কি দিওঁ, প্ৰলোভন দিওঁ। আৰু সেই প্ৰলোভন দিয়াৰ পিছত সেই ল'ৰা হওক বা ছোৱালীজনী হওক, সিহঁতে কি কৰে, সেই প্ৰলোভনৰ আশাতে কি কৰে, পঢ়িব আৰম্ভ কৰে। আৰু পঢ়িব আৰম্ভ কৰি হয় সিহঁতে পাছ কৰে, সেইটো নকওঁ, ন' ডাউট সিহঁতে ফেইল কৰিব নকওঁ, সিহঁতে পাছ কৰে, কিন্তু অকল সিহঁতৰ পঢ়াখিনিহে থাকে। বাহিৰা যিখিনি খেলা ধূলা প্ৰতি থাকিব, কিবা থাকিব, সেইবিলাক কি হয়, আঁতৰি থাকে সেইবিলাক। সেইকাৰণে আমি প্ৰতিটো মুহূৰ্ততে সন্তান যদি আমি স্কুলত পঠাই দিছোঁ, ল'ৰাই হওক বা ছোৱালীয়ে হওক, স্কুলৰ পৰা আহি যোৱাৰ পিছত সিহঁতক ভাল ধৰণে হাত মুখ ধুই উঠাৰ পিছত ভাতকেইটা খাব দিলোঁ। ভাতকেইটা খাই উঠাৰ পিছত সিহঁতৰ লগত বহি কিনে অকণমান আমি কথা পাতিব লাগে। কি কথা পাতিব লাগে, যে তুমি যে আজি স্কুলত গৈছা, তুমি স্কুলত যে পঢ়িছা, তুমি পঢ়ি থকাৰ সময়ত তোমাৰ লগত থকা ল'ৰা ছোৱালীবিলাকে তোমাৰ পৰা কিছু সহায় পাইছে নেকি? আমি প্ৰথম সেইটো সুধিব লাগে। কিয়? তেতিয়া তেওঁ ভাবে, হয় ময়োতো মানুহক সহায় কৰিব পাৰোঁ। ল'ৰা ছোৱালী যাতে এইটো ভাবিব, ময়োতো মানুহক সহায় কৰিব পাৰোঁ। তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক এইটো ভাবিব,
আৰু তেতিয়া প্ৰতিটো মুহূৰ্ততে তেওঁ কি কৰিব লগৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক মানে কি কৰিব সহায় কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি যাব আৰু সহায় কৰিব মানে এইটো নহয় টকা পইচা দি নহয় পঢ়াৰ ক্ষেত্ৰতে সহায় কৰা আৰু যদি এনেকৈ আমি কৈ থাকোঁ তেতিয়াহ'লে সন্তান কি হ'ব ভাল পৰিৱেশত আৰু সন্তানক আমি কেতিয়াও মাৰিব নালাগে সন্তানক মাৰিলে সিহঁতে কি হয় উগ্ৰ হয় খঙাল হয় আৰু সিহঁত কি হয় জেদী হয় আৰু সিহঁতে যিকোনো কাম কৰিবৰ কাৰণে তেতিয়া আগ্ৰহ হয় মানে আগবাঢ়ি যায় আগবাঢ়ি গ'লে সিহঁতে এটা ঠিক আছে মা দেউতাটো মই মাৰিবই বা খুৰাই মাৰিবই খুৰী মাৰিবই বা ককা আইতাত আছেতো মাৰিবই মাৰিবহে পাৰিব তাত বাহিৰে একো কৰিব নোৱাৰে দুদিন কোবাব বা এদিন এটা শাস্তি দিব ভাত নিদিব এইখিনিয়ে কৰিব তাত বাহিৰে একো কৰিব নোৱাৰে সেইকাৰণে সন্তানক কেতিয়াও মাৰিব নালাগে পিটিব নালাগে গালি পাৰিব নালাগে বুজাই দিব লাগে কিন্তু বুজাব লাগে সঁচা কথা কিন্তু খঙেৰেহে বুজাব লাগে খং কৰি কিনে বুজাই দিব লাগে কিন্তু এডাল স্কেল লৈ কিনে এডাল জেকনি লৈ কিনে তেওঁক কোবাই কিনে বুজাব দিব নালাগে আৰু কোবাই কিনে যদি বুজাই দিয়ে সিহঁতে কি হয় উগ্ৰ হৈ যায় জেদী হৈ যায় আৰু সেই বিনিময়ত সিহঁতে কি হয় পৰিৱেশটো কি হয় বিনষ্ট কৰি কিনে বেলেগ চাইডত গতি কৰে সেইকাৰণে কেতিয়াও মাৰিব পিটিব নালাগে আৰু সকলোতকৈ আমাৰ এটা বেয়া স্বভাৱ আছে আমি যেতিয়া সন্ধিয়া সময়খিনিত আমি বাহিৰত ফুৰিব ওলাই আহিম ওলাই অহাৰ লগে লগে আমি কিছুমান কথা আলোচনা কৰোঁ কি কথা আলোচনা কৰোঁ যে আমাৰ ল'ৰাটোৱে নপঢ়ে টিভি চাই থাকে মোবাইল টিপি থাকে প্ৰতিটো মুহূৰ্ততে কি কৰে গেম খেলি থাকে আমি এইবিলাক কথা কি কৰোঁ আলোচনা কৰোঁ এইবিলাক আলোচনা কৰিলে সন্তানটোৱে কি হয় লাজ পাই যায় আৰু সন্তানটোৱে লাজ পাই কিনে কি হয় পঢ়িব এৰি কিনে তেওঁ কি কৰে নপঢ়োঁ তেওঁ এইটোৱে ক'ব যে তুমিতো কৈ থাকা দেখোন ৰাস্তাত ওলাই গ'লে তুমি দেখোন কৈ থাকা যে মই নপঢ়োঁ বুলি গতিকে এতিয়া মই নপঢ়োঁ এতিয়া মই পঢ়িলেও যদি মই নপঢ়াই হয় তেতিয়াহ'লে মই নপঢ়োৱেই তে কি কৰা তুমি এতিয়া সন্তানে এনেকৈ কি হয় অভিভাৱকক মানে কি জবাব দিব পাৰা আৰু ভুলটো কাৰ হয় সকলো সময় কিন্তু অভিভাৱকৰ সেইকাৰণে আমি কেতিয়াও এইটো ক'ব নালাগে বাহিৰত ক'ব নালাগে যে তুমি নপঢ়া তুমি মোবাইল চাই থাকা গেম খেলি থাকা টিভি চাই থাকা এইবিলাক কথা আমি বাহিৰত আলোচনা কৰিব নালাগে আমি ঘৰৰ ভিতৰতে ল'ৰাটোক এইখিনি ছাইডৰ পৰা আমি কি হয় বিৰত থাকিব লাগে এইটো নহয় যে মোবাইল চাব দিব নালাগে টিভি চাব দিব নালাগে খেলিব দিব নালাগে এইটো নহয় গোটেইখিনি কাম কৰিব দিব লাগে কিন্তু এটা টাইমত দিব লাগে যে এইখিনিৰ পৰা এইখিনি সময়খিনিত তুমি মোবাইল চোৱা টিভি চোৱা যি কৰা তাৰপিছত তুমি এইখিনি সময়ত কি কৰিব লাগিব তুমি নিজকে খেলা ধূলা অলপ খেলা কিন্তু এইখিনি সময়ৰ পৰা তুমি কি কৰিব লাগিব তুমি পঢ়া পাতিতো ধ্যান দিবা আৰু সকলো সন্তানৰ ভিতৰত এটা কি আছে টেলেণ্ট আছে এটা আছে আৰু সেই টেলেণ্টটো কি আছে অভিভাৱকে ভাল ধৰণে জানে আৰু সেই টেলেণ্টটোৰ ওপৰত অভিভাৱকে কি কৰিব লাগে সিহঁতক শিক্ষা জ্ঞানটো আমি কি কৰিব লাগে অভিভাৱকে জগাই দিব লাগে যে তুমি এনেকুৱা কাম কৰিব পাৰা ভাল কাম কৰিব পাৰা তুমি এনেকুৱা কাম কৰাচোন যিটো গতিত ভাল হয় সন্তান পঢ়াৰ ক্ষেত্ৰত তেওঁ ইংলিছতে হওক গণিততে হওক বিজ্ঞানতে হওক যিকোনো ছাবজেক্টত হওক যে সেইটো নহয় তেওঁ আৰ্ট কৰাৰ কাৰণে হওক এনেকুৱা ধৰণৰ মানে কি কিছুমান বস্তু মানে কি কৰিব লাগে আমি তেখেতক বুজাই দিব লাগে তেখেতক যিটো ইচ্ছুকতা আছে ইচ্ছুকতা আমি কি কৰিব লাগে জগাই দিব লাগে তেতিয়া সন্তানে ভাবে হয়তো মইতো বহুতখিনি কাম জানো মোৰ ভিতৰত যিটো টেলেণ্ট আছে মইতো বহুতখিনি জানো তেতিয়াহ'লে মই এইটো নকৰোঁ কিয় আৰু সেইখিনি সময়ত কি কৰিব লাগে তেখেতক এনেকুৱা কিছুমান কথা বুজাই দিব লাগে যিটো কথাৰ দ্বাৰা সিহঁতৰ কি হয় জীৱনটো উপকৃত হয় গতিকে বেছি জানি নকৰোঁ এটা সৰু টপিক আছিল এগেইন কৈছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বজাই দিব আৰু আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মোৰ আগলৈকে ভিডিঅ' দিবৰ কাৰণে মনত কি কৰিব ইচ্ছুকতা জগাই দিব বাই গুড বাই